নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মোৰ ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে এটা একদম কমন সমস্যাৰ বিষয়ে আলোচনা কৰিম। এই ফটো এখন চাই লওক, নিশ্চয় ধৰিব পাৰিছে একেবাৰে কমন সমস্যা। আপোনাৰ জীৱনত এই সমস্যাটো এবাৰ নহয় এবাৰ হ'লেও হৈ পাইছে, নহয়নে বাৰু? কেনেকুৱা এটা ফিল হয় নিশ্চয় মই কোৱাৰ প্ৰয়োজনেই নাই, কাৰণ যিসকল লোকৰ হৈছে তেওঁলোকে এই অনুভৱটো কৰিব পাৰিছে। না ভালকৈ খাব পাৰি না শান্তিত থাকিব পাৰি। বহুতৰে এনেকুৱা হয় যে বাৰে বাৰে এই সমস্যাটো হৈ থাকে। মেডিচিন খায়, কেইদিনমানৰ কাৰণে ঠিক হয়, আকৌ এই সমস্যাটো হয়। কিন্তু এনেকুৱা কিয় হয়, বাৰে বাৰে কিয় হৈ থাকে? আমি বাৰু কিবা ভুল কৰি আছো নেকি? চাওক, ফাৰ্ষ্ট কথাটো হ'ল, যদি আমি এই সমস্যাটো ঠিক কৰিব লাগে তেতিয়াহ'লে আমি এই সমস্যাটোৰ বিষয়ে জনাটো একেবাৰে প্ৰয়োজন। তেতিয়াহে আমি তাৰ সঠিক উপায় অৱলম্বন কৰিব পাৰিম। এই সমস্যাটো কেনেকৈ হৈছে, কি কি কাৰণত হৈছে, আপোনাৰ হোৱাৰ কাৰণ আৰু আন এজন ব্যক্তিৰ হোৱাৰ কাৰণৰ মাজত কি ধৰণৰ পাৰ্থক্য আছে, গতিকে যদি আমি এই বস্তুবিলাক জানো তেতিয়াহে আমি সঠিক উপায়েৰে ঠিক কৰিব পাৰিম। তেন্তে বলকচোন আজি আমি ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰোঁ এই সম্পৰ্কে কিছু কথা। চাওক, কেতিয়াবা কেনেকুৱা হয় যে কিছুমানৰ অকল এটা বা দুটা তেনেকুৱা ধৰণৰ গুটি ওলায়, আৰু কেতিয়াবা কিছুমানৰ দুটা তিনিটাতকৈ অধিক ওলায়। মুখৰ ভিতৰত হয়, ওঠত হয়, জিভাত হয়, তেনেধৰণে বিভিন্ন অংশত হয়। চাওক, কিছুমান ব্যক্তিৰ ক্ষেত্ৰত হয়তো এটা অংশত হয় আৰু আন কিছুমান ব্যক্তিৰ ক্ষেত্ৰত মুখৰ ভিতৰত বিভিন্ন অংশত এনেধৰণৰ গুটি বা ঘাঁ হ'ব পাৰে। আৰু এই মুখৰ ভিতৰত হোৱা গুটি বা ঘাঁহৰ প্ৰত্যেকৰে কিছুমান বেলেগ বেলেগ কাৰণ হ'ব পাৰে। যদি আমি কমনলি চাব যাওঁ, বেছিভাগ লোকৰ ক্ষেত্ৰতে এনেকুৱা হয় যে শৰীৰত ভিটামিন বি কমপ্লেক্স, ভিটামিন চি আৰু বিশেষকৈ আইৰণৰ অভাৱৰ কাৰণে এনেধৰণৰ সমস্যা প্ৰায় হৈ থাকে। যিসকল লোকে পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰে, অত্যাধিক পৰিমাণে মছলাযুক্ত আৰু তেলজাতীয় খাদ্যসমূহ খাই থাকে, তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত এই সমস্যা হোৱাৰ চান্স বেছি পৰিমাণে থাকে। হয়তো আমি কেতিয়াবা প্ৰয়োজন সাপেক্ষে ভিটামিন বি কমপ্লেক্স, ভিটামিন চি আৰু আইৰণৰ ছাপ্লিমেণ্ট ল'বলগীয়াও হয়। আৰু এটা ভুল আমি কি কৰোঁ যে যেতিয়াই আমাৰ মুখৰ ভিতৰত এনেধৰণৰ ঘাঁ বা গুটি ওলায়, আমি হয়তো 4-5 দিনৰ কাৰণে তেনেধৰণৰ ভিটামিন বি কমপ্লেক্স বা ভিটামিন চি এক্সট্ৰা ছাপ্লিমেণ্ট ব্যৱহাৰ কৰোঁ। কিন্তু যেতিয়া অকণমান কমি যায় তাৰপিছত একেবাৰে বাদ দিওঁ। কিন্তু কথাটো এনেকুৱা হয় যে যদি আপোনাৰ শৰীৰত সেই ভিটামিনবিলাকৰ অভাৱৰ কাৰণে হৈ আছে, তেতিয়াহ'লে যদি আপোনালোকে 4-5 দিন খাই এৰি দিয়ে, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, আকৌ আপোনালোকৰ 2 সপ্তাহ 3 সপ্তাহ পিছত তেনেধৰণৰ সমস্যাই দেখা দিব। গতিকে এই সমস্যাত আপোনালোকে কেতিয়াবা অকণমান দীঘলীয়াকৈ 2-3 মাহৰ কাৰণেও ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি যুক্ত মেডিচিন খাবলগীয়া হয়। তাৰ উপৰিও এনেকুৱা ক্ষেত্ৰত কেতিয়াবা মুখৰ ভিতৰত লগাবৰ কাৰণে, ঘাঁ শুকুৱাবৰ কাৰণে কিছুমান মলম ব্যৱহাৰ কৰিবলৈ দিয়া হয়। আৰু সেই মলমসমূহ যদি আপোনালোকে সঠিকভাৱে ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে নিশ্চয় এই সমস্যাটো আপোনালোকৰ ঠিক হৈ যাব। কিন্তু যদি আন কিছুমান বেলেগ কাৰণত আপোনালোকৰ এই সমস্যাবিলাক হৈ থাকে, তেতিয়া আপোনালোকৰ সেইবিলাক কাৰণৰ সমাধান কৰাৰ পিছতহে আপোনালোকে এই সমস্যাটোৰ পৰা মুক্ত হ'ব পাৰিব। অকল ভিটামিন বি কমপ্লেক্স বা ভিটামিন চি আৰু মলম লগালে আপোনাৰ ঠিক হৈ নাযায়। যেনে ধৰক, কেতিয়াবা এনেকুৱা হয় যে যদি কেইদিনমানৰ পৰা জ্বৰ হৈ থাকে, হয়তো কেতিয়াবা কিছুমান ভাইৰেল ইনফেকশ্যন, বিশেষকৈ হাৰ্পিছ ইনফেকশ্যন, বা কেতিয়াবা কিছুমান বেক্টেৰিয়েল ইনফেকশ্যন যেনে টিউবাৰকুলোচিছ বা চিফিলিছ, এনেধৰণৰ ইনফেকশ্যনৰ কাৰণেও এই সমস্যাটো হ'ব পাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে
সেই ভাইৰেল ইনফেকশ্যন বা বেক্টেৰিয়েল ইনফেকশ্যনবিলাক ঠিক কৰিবৰ কাৰণে কিছুমান মেডিচিন খাব লাগিব। সেই ইনফেকশ্যনবিলাক ঠিক হোৱাৰ পিছতহে আপোনালোকৰ এই সমস্যাটো নিজে নিজে ঠিক হৈ যাব। মুখৰ ভিতৰত ঘাঁ হোৱাৰ আন এটা কাৰণ আছে, কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দাঁতৰ কেতিয়াবা কেতিয়াবা সমস্যা থাকে। কিছুমানৰ চোকা দাঁত থাকে বা দাঁতৰ গুৰিত কেতিয়াবা ইনফেকশ্যন হয় আৰু তাৰ ফলতো কেতিয়াবা কেতিয়াবা মুখৰ ভিতৰত বা জিভাত ঘাঁ হ'ব পাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব, এজন অভিজ্ঞ ডেণ্টিষ্টক দেখুৱাই লৈ দাঁতৰ সমস্যাবিলাক ঠিক কৰি ল'ব আৰু তেতিয়াহে আপোনাৰ সেই মুখৰ ভিতৰত হোৱা ঘাঁৰ সমস্যাটো ঠিক হ'ব। নহ'লে আপোনাৰ বাৰে বাৰে সেই সমস্যাবিলাক হৈ থাকিব। আৰু লগতে আপোনালোকে নিজৰ মুখখন পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। গোটেই দিনটোত 2-3 বাৰ আপোনালোকে যিকোনো এণ্টিছেপ্টিক সলিউশ্যন লৈ গাৰ্গল কৰিব আৰু লগতে মেডিচিনসমূহ ঠিকমতে ব্যৱহাৰ কৰি থাকিব। কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে আমি কিবা বস্তু খাওঁতে হয়তো কামোৰ খাওঁ বা অত্যাধিক গৰম বস্তু খাই দিয়াৰ ফলত মুখৰ ভিতৰত ঘাঁ হ'ব পাৰে। কিন্তু এনেকুৱা ক্ষেত্ৰত সেই ঘাঁ বেছি দিনলৈকে নাথাকে, প্ৰায় 2-3 দিনৰ ভিতৰত ঠিক হৈ যায়। ষ্ট্ৰেছ, এনজাইটি এনেকুৱা ধৰণৰ কিছুমান কাৰণতো মুখৰ ভিতৰত ঘাঁ হ'ব পাৰে। বিশেষকৈ কি হয়, ষ্ট্ৰেছ আৰু এনজাইটিৰ ফলত আমাৰ শৰীৰত হৰমনেল ইমবেলেঞ্চ হয় আৰু সেই হৰমনেল ইমবেলেঞ্চৰ কাৰণেও কেতিয়াবা কেতিয়াবা মুখৰ ভিতৰত ঘাঁ হ'ব পাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিবিলাক কাৰণত আপোনাৰ ষ্ট্ৰেছ হৈছে, এনজাইটি হৈছে, সেই কাৰণসমূহ আপোনালোকে নিজে চিনাক্ত কৰিবলৈ চেষ্টা কৰিব আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে এজন অভিজ্ঞ চিকিৎসকৰ সহায় লৈ তাৰ চিকিৎসা আৰম্ভ কৰিব। ইয়াৰ উপৰিও যিসকল লোকৰ ডায়েবেটিছৰ সমস্যা আছে বা যিসকল লোকৰ ইমিউনিটি অকণমান দুৰ্বল হয়, তেনেকুৱা লোকসকলৰ ক্ষেত্ৰতো মুখৰ ভিতৰত ঘাঁ ওলোৱাৰ সমস্যাটো প্ৰায় দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে ডায়েবেটিছ কণ্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ ইমিউনিটি লেভেল ষ্ট্ৰং কৰিবৰ কাৰণে তেনেধৰণৰ কিছুমান এণ্টিঅক্সিডেণ্ট মেডিচিন থাকে, আপোনালোকে ডক্টৰৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰিব পাৰে। আৰু লগতে যথেষ্ট পৰিমাণে ফল মূল আৰু বিশেষকৈ ভিটামিন চি যুক্ত খাদ্য যেনে ধৰক নেমু, আমলখি, শিলিখা, কমলা টেঙা এনেধৰণৰ খাদ্য আপোনালোকে যথেষ্ট পৰিমাণে খাব পাৰে। আমি দাঁত ব্ৰাছ কৰিবলৈ ব্যৱহাৰ কৰি থকা টুথপেষ্টৰ কাৰণেও কেতিয়াবা কেতিয়াবা মুখৰ ভিতৰত ঘাঁ হ'ব পাৰে। কিছুমান টুথপেষ্টত কিছুমান কেমিকেল থাকে আৰু সেই কেমিকেলসমূহে মুখৰ ভিতৰত ঘাঁ হোৱাত অৰিহণা যোগায়। গতিকে আপোনালোকে টুথপেষ্ট ব্যৱহাৰ কৰাৰ সময়ত চাই ল'ব, যদি সেই টুথপেষ্টটো ব্যৱহাৰ কৰাৰ পিছত দেখিছে যে আপোনালোকৰ মুখৰ ভিতৰত কিবা ওলাইছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই টুথপেষ্টটো পৰিহাৰ কৰিব। যিসকল লোকে এনিমিয়াত ভুগি আছে, বিশেষকৈ আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া, এনেকুৱা ক্ষেত্ৰত আৰু লগতে কনষ্টিপেশ্যনৰ সমস্যা হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো মুখৰ ভিতৰত ঘাঁ ওলোৱাৰ সমস্যাটো বাৰে বাৰে হ'ব পাৰে। গতিকে আপোনালোকে এনিমিয়া আৰু এই কনষ্টিপেশ্যনৰ সমস্যাটো ঠিক কৰাৰ কাৰণে চেষ্টা কৰিব। কনষ্টিপেশ্যন সম্পৰ্কে যদি আপোনালোকে অধিক জানিব বিচাৰিছে, মই কনষ্টিপেশ্যন সম্পৰ্কে আগত এটা ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে সেই ভিডিঅ'টি চাই ল'ব পাৰে। যথেষ্ট পৰিমাণে আইৰণযুক্ত খাদ্য খাব। প্ৰয়োজন সাপেক্ষে আপোনালোকে আইৰণ ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিবলগীয়াও হ'ব পাৰে। গতিকে যদি আপোনালোকে সেই কাৰণসমূহ ভালকৈ চিনাক্ত কৰি ল'ব পাৰে, তেতিয়াহ'লে নিশ্চয়কৈ সেই কাৰণসমূহৰ সমাধান কৰাৰ পিছতেই আপোনালোকে মুখৰ ভিতৰত যি ঘাঁ ওলোৱা সমস্যা, সেই ঘাঁ ওলোৱা সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আৰু যিসকল লোকৰ বাৰে বাৰে হৈ থাকে, সেই সমস্যাটো দূৰ হ'ব। গতিকে অকল আপোনালোকে ফাৰ্মাচীলৈ গৈ এটা টেবলেট বা এটা মলম কিনি আনি ব্যৱহাৰ কৰিলেই 2 দিন কমি গ'ল তেনেকুৱা কৰি থৈ নিদিব। বাৰে বাৰে এটা কথাই কৈছোঁ যে আপোনালোকে কি কাৰণত হৈছে, এই কাৰণসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰক। নিশ্চয়কৈ আপোনালোকে ইয়াৰ পৰা মুক্ত হ'ব পাৰিব। কেতিয়াবা আমি ভবাৰ নিচিনা কিছুমান বস্তু নহ'বও পাৰে। আমি হয়তো ভাবি থাকিম যে আমাৰ এইটো কাৰণত মুখৰ ভিতৰত ঘাঁ হৈছে, আমি লগাইছোঁ মলম, কিবা টেবলেট খাইছোঁ, ঠিক হৈ গৈছে, কিন্তু বাৰে বাৰে সেই সমস্যাটো হৈ আছে। তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা সেই
লক্ষণসমূহ মুখৰ ভিতৰত হোৱা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। প্ৰায় 90% ক্ষেত্ৰতে নন কেঞ্চাৰাছ হয়, কিন্তু কেতিয়াবা কিছুমান ব্যক্তিৰ ক্ষেত্ৰত তেনেধৰণৰ হ'ব পাৰে। গতিকে আপোনালোকে এই সমস্যাটো কেতিয়াও নেগলেক্ট নকৰিব, অকণমান গুৰুত্ব সহকাৰে ল'ব আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে এজন অভিজ্ঞ চিকিৎসকৰ সহায় ল'ব। তেতিয়া আপোনালোকে অদূৰ ভৱিষ্যতে হ'ব পৰা জটিলতাৰ পৰা বাচি থাকিব পাৰিব। স্বাস্থ্য সম্পৰ্কীয় এনেধৰণৰ কিছুমান ইনফৰমেশ্যনৰ বাবে আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰ। ধন্যবাদ।